বোৱাৰী এজনী এনেও ঘৰখনত বহুত প্ৰয়োজন হৈ আছে। নহলে কেটো ফালিবে। বহু প্ৰশ্নৰ উত্তৰ লৈ আহি আছে এখন অসমীয়া ব্যয়বহুল চুটি ছবি কিয়? কিন্তু কিয়? আৰু মই কি কালাৰ হাগিছো সেইটো তুমি চাব পাৰিবা। বহু প্ৰত্যাশিত ছবি কিয় কেনেকুৱা হ'ব? মুকলি কৰা হ'ল ছবিখনৰ ট্ৰেইলাৰ। মোৰ মা তেনেকুৱাই ধেমালি কৰি বিৰাট ভাল পায়। ধনৰ ধনী নহ'লে কি হ'ল, মনৰ ধনী। মানুহ হ'লে তেনেকুৱাই হ'ব লাগে। জীৱনটোৱে দুদিনীয়া, হাঁহি হাঁহি কটাব লাগে। আপুনিও সম্পূৰ্ণকৈ চাওক এই প্ৰতিবেদন। 15 জুন তাৰিখে আস্থা প্ৰডাকশ্যনৰ বেনাৰত মুকলি হ'ল বহু প্ৰত্যাশিত অসমীয়া চুটি ছবি কিয়ৰ ট্ৰেইলাৰ। মৰমজ্যোতি গৌৰৰ প্ৰযোজনাত আৰু প্ৰাঞ্জল নাথৰ পৰিচালনাৰে মুক্তি পাব লগা কিয় ছবিখনত অভিনয় কৰিছে বহুতো শিল্পীয়ে। আপুনিও আমোদ পাব ছবিখন চোৱাৰ পিছত। ছবিখনৰ ট্ৰেইলাৰ মুকলি পোৱাৰ পিছত ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। বোৱাৰী এজনী এনেও ঘৰখনত বহুত প্ৰয়োজন হৈ আছে। নহলে কেটো ফালিবে নহয়। গুড বাই। কিন্তু কিয়? আৰু মই কি কালাৰ হাগিছো সেইটো তুমি চাব পাৰিবা। ঐ নিচা ইয়াৰ মূৰত ধৰিলে চাগে। হেই তই এনে মিছা বদনাম নুলিয়াবি। বিতুপন দাক কিবা এটা ভাল লাগে, সহজ সৰল। তাইতো গাড়ী উঠিব কিয়? উঠিছেতো উঠিছে, একেবাৰে গাত হাত দি কৈছে। মোৰ মা তেনেকুৱাই ধেমালি কৰি বিৰাট ভাল পায়। ধনৰ ধনী নহ'লে কি হ'ল, মনৰ ধনী। মানুহ হ'লে তেনেকুৱাই হ'ব লাগে। জীৱনটোৱে দুদিনীয়া, হাঁহি হাঁহি কটাব লাগে। এই বেমাৰ মোৰ মৰাৰ লগতেই শেষ হ'ব কিজানি। দৰৱে ভাল কৰিব নোৱাৰে। আৰচৰ ফুলটো কি হ'ল? চব ক্লিয়াৰ কৰি থৈ আহিছতো? একদম ক্লিয়াৰ কৰি থৈ আহিছো। বল 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 বল।